আজিকালি এনেকুৱা কিছু ভদ্ৰলোক ওলাইছে যাক তই বুলি মাতিলে বেয়া পায়। মই বুজি নাপাওঁ, জ্যেষ্ঠজনে তই বুলি মাতিলে কনিষ্ঠজনে তাত সন্মানত লগা কথা কি আছে? আপুনি মন কৰিব, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বেছিভাগ সময়তে তই বুলি মাতে, বাবা বাবা বুলি মাতে। আমি যদি চাওঁ, ক'ৰবাত দেখিব আপোনালোকে, জুবিন গাৰ্গেও বেছিভাগ মানুহকে তই বুলি মাতে। তই বুলি মাতিলে কিছুমান মানুহৰ ইমান আত্মসন্মানত লাগিবলগীয়া কি কথা আছে? আত্মসন্মানটো তেনেকুৱা বস্তু নহয়। তই মানে কি? তই বুলি মতাৰ লগে লগে সেই মানুহজনে যে আপোনাৰ প্ৰতি এটা বা তোমাৰ প্ৰতি এটা সাংঘাতিক আত্মীয়তা দেখুৱাইছে, সেই কথাটো কিয় অনুভৱ নকৰা? আমিতো আমাৰ ঘৰত আমাৰ মা দেউতাক তই বুলি মাতিছোঁ, আমিতো আপুনিও কোৱা নাছিলোঁ, তুমিও কোৱা নাছিলোঁ। মোৰ ছোৱালীজনীয়ে মোক তই বুলি মাতে, মই ছোৱালীজনীক তই বুলি মাতোঁ, মৰমত কেতিয়াবা তুমি বুলি কওঁ। মৰমত কোনোবাই তই বুলি মতাটোক ইমান বেয়াকৈ কিয় ভাবিব লাগে? এইটো হয়, এই ৰিক্সা, এই অটো, এই ধৰণৰ ব্যৱহাৰ কৰিব নালাগে। অৰ্থাৎ সাজ পোছাকত যদি অকণমানো বেয়া যেন দেখে, সেই মানুহটোক তই ব্যৱহাৰ কৰিব নালাগে, সেইটো অনুচিত। এই যে শাক পাচলি বিক্ৰী কৰা মানুহটো, শাক পাচলিয়ে বিক্ৰী কৰে, এইটোৰ দাম কিমান? এইটো ল, ইমান ল। এই গাখীৰৱালাটো, গাখীৰ দি যাবি। এই পেপাৰ দিয়া মানুহটোক, কিমান হ'ল পইচা? এই ধৰণৰ ব্যৱহাৰ কৰিব, এইটো বেয়া বস্তু, এইটো অনুচিত। কিন্তু আপোনত্ব বিভিন্ন মানুহক তই পোৱা যায়, বিশেষকৈ কনিষ্ঠজনক। ময়ো কওঁ, মই বহুতক মই বেছিভাগেই তই বুলি মাতোঁ। মোৰ সতীৰ্থসকলে জানে যে মই সুবিধা পালেই তই লৈ মই গুচি যাওঁ। মোৰ দৃষ্টিভংগীটো এনেকুৱা, যাৰ লগত মই তই বুলি মাতিছোঁ, ইয়াৰ অৰ্থ তেওঁ বুজা উচিত যে মই এখন খোলা কিতাপৰ দৰে তেওঁৰ সন্মুখলৈ আহি আছোঁ। আৰু যদি কাৰোবাক তুমি বুলি কৈ আছোঁ, মোৰ কনিষ্ঠৰ কথা কৈছোঁ, তুমি বুলি কৈ আছোঁ, তেতিয়াহ'লে তেওঁৰ সন্মুখত মই কিন্তু খোলা কিতাপ হৈ নাহোঁ। তেওঁ এতিয়াও মোৰ বিশ্বাসৰ স্থান ল'ব পৰা নাই। গতিকে তই বুলি মাতিলে গোপতে উফন্দি উঠা সকলক কৈছোঁ যে আত্মসন্মান বা স্বাভিমান তাত কেতিয়াও প্ৰকাশ নাপায়। জ্যেষ্ঠজনে মৰমত যে কৈছে সেই কথাটো উপলব্ধি কৰা ভাল। আৰু মৰমত তই বুলি কোৱা, আৰু ৰিক্সাৱালা, ঠেলাৱালা বা অটোৱালা পালেই বা শাক পাচলি বেপাৰী পালেই তই বুলি মতা সেইটো কিন্তু ইতিকি। আন্তৰিকতাত মতাটো মৰম, কিন্তু এই ৰিক্সা, ঠেলা, এই চিঞৰাটো, এইটোহে ইতিকি। কোনো মানুহ সৰু বৰ নহয়, সকলো মানুহ সমান, সকলো মানুহৰ নিজৰ মৰ্যাদা আছে। আৰু শ্ৰম কৰা মানুহসকলৰ মৰ্যাদা আটাইতকৈ বেছি। শ্ৰম কৰা মানুহক আমি সন্মান দিব লাগে, তই বুলি ইতিকিংসূচক মন্তব্য দিব লাগে। কিন্তু সমান্তৰালভাৱে আন্তৰিকতাৰে যেতিয়া মৰমত মাতে, কিছু লগ পোৱা যায়, কথা বতৰা পায়, মানসিকভাৱে এটা সম্পৰ্ক হয়, তেতিয়া তেনেকুৱা মানুহক তই মাতি আন্তৰিকতাহে প্ৰকাশ কৰা হয়। এই আন্তৰিকতা প্ৰকাশৰ অৰ্থে তই মতা কথাবিলাকক হজম কৰিব নোৱাৰা মানুহবিলাক আচলতে সাংঘাতিকভাৱে কামত নহা ধৰণৰ অহংকাৰী তেওঁলোকে কেৱল সন্মান বিচাৰি ফুৰে। স্বাভিমানৰ নামত তেওঁলোকে খালি সন্মান প্ৰয়োজন হ'লে খুজিও লৈ ল'ব খোজে। তই বেয়া শব্দ নহয়। তই মাতিলে আপুনি গৰ্ব কৰা উচিত যে এই মানুহজন মোৰ বৰ কাষৰ হৈ পৰিছে, যাৰ কাৰণে মোক তুমি নকৈ, আপুনি নকৈ, একেবাৰে তই কৈছে। গতিকে তই এটা মৰমৰ শব্দ। আৰু তই কেতিয়াবা ইতিকিংসূচক শব্দ হয় যেতিয়া ঠেলাৱালা, ৰিক্সাৱালা বা শাক পাচলি বিক্ৰেতা বা অটোৱালাজনৰ বা গাখীৰ বিক্ৰেতাজনক আমি তেওঁলোকৰ কামটোক চাই, পোচাক পৰিচ্ছদত চাই আমি কৰোঁ, সেইটো ইতিকিঙত পৰে। সেইটো কৰা অনুচিত। সকলোকে সমভাৱে মৰমেৰে তই বুলি মাতক। তইৰ আপোনত্বই হৃদয়ৰ সকলো দুৱাৰ খুলি দিব পাৰে। কি ভাবে আপোনালোকে জনাব। ধন্যবাদ।